ৰাইজ ইমাৰ্জেঞ্চি অৰ্ডাৰ এঘণ্টাত 1 কেজি কেক সম্ভৱ জানো? নমস্কাৰ সকলোকে, মই নিচিতা। আজি আছে মোৰ দুটা কেকৰ অৰ্ডাৰ, এটা হাফ কেজিৰ আৰু এটা 2 লেয়াৰৰ 1 কেজি কেক। 1 কেজি কেক 2 লেয়াৰত প্ৰায়ে নবনাওঁ, কিন্তু কেতিয়াবা কাষ্টমাৰৰ অনুৰোধ অনুসৰি বনাব লগা হয়। এইখিনিতে আপোনালোকক এটা কথা কওঁ, ডিচেম্বৰ মাহৰ কেকৰ ক্লাছ ডিচেম্বৰ মাহৰ 13 আৰু 14 তাৰিখে দিয়া হ'ব। বেচিক টু এডভান্সৰ লগতে এইবাৰ ফণ্ডেণ্ট ক্লাছো দিয়া হ'ব। যদি কোনোবাই শিকিব বিচাৰে তেনেহ'লে স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিচেম্বৰ মাহ বাৰু কাৰোবাৰ প্ৰিয়নে? মোৰ কিন্তু বৰ প্ৰিয়। কাৰণ মোৰ জন্ম মাহ ডিচেম্বৰ। ডিচেম্বৰ মাহৰ বাৰু কোন তাৰিখত মোৰ বাৰ্থডে কোনোবাই গেছ কৰিব পাৰিব নেকি? যদি শুদ্ধ উত্তৰ দিয়ে লাভ কৰিব এটা বেণ্টো কেক। অৰ্ডাৰ থকা কেক কেইটা বনাই থকাৰ সময়তে আমাৰ ঘৰলৈ আহিলে দাদা এজন। দাদাজন আছিলে অৰুণাচলৰ আৰু তেওঁ প্ৰায়ে মোৰ ওচৰত কেকৰ অৰ্ডাৰ দিয়ে। তেওঁৰ মোবাইলটো চেঞ্জ কৰাৰ বাবে বোলে মোৰ নাম্বাৰটোও হেৰুৱাই পেলালে। আৰু তেওঁ ঘৰলৈ আহি ক'লে যে তেওঁক বোলে এটা 1 কেজি কেক লাগে এঘণ্টাত। যিহেতু পাৰ্মানেণ্ট কাষ্টমাৰ, না ক'ব নোৱাৰিলোঁ, কেকটো ৰাখিবই লগা হ'ল। লৰালৰিকৈ কেকটো বনাই কমপ্লিট কৰিলোঁ। ব'লক তেনেহ'লে এতিয়া আটাইকেইটা কেকৰ ফাইনেল লুক চাওঁ। এইটো আছিলে হাফ পাউণ্ডৰ। আৰু এইটো হৈছে ইমাৰ্জেঞ্চিকৈ বনোৱা 1 কেজিৰ কেকটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ৰ'ব, এতিয়া দেখুৱাইছোঁ 1 কেজিৰ 2 লেয়াৰ কেকটো। এইটোৰ থীম আছিলে কাৰ। আৰু কেনেকুৱা লাগিছে আটাইকেইটা কেক কমেণ্ট কৰি জনাব। বাৰু আজিলৈ এৰিছোঁ দিয়ক, নতুন এটি ভিডিঅ' লৈ আকৌ আহি আছোঁ। আজিলৈ বাই।